হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া ৰাতিপুৱা ঘৰলৈ যাম বুলি কোৱাত দেউতাই মানে ইফালে হাঁহ এটা মাৰি আছে। আৰু ভাবিলোঁ যোৱাৰ আগত আপোনালোকক আমাৰ ঘৰৰ মানে বাৰীখনো অলপ দেখুৱাওঁ। এইফালে চাওকচোন, এইফালে তামোল গছ আছে আৰু তামোল গছৰ মানে মাজে মাজে এইবিলাক চাহপাত আছে। চাহপাত ৰুই থোৱা আছে আৰু চাহপাত মানে আছে বেলেগতো ৰুই থোৱা আছে। মানে বাৰীত থকাখিনি অকল দেখুৱাইছোঁ মই। ভিডিঅ'টো শেষলৈকে চাব আৰু মই মানে আমাৰ মা ঘৰখনো আপোনালোকক আজি দেখুৱাম। এইফালে আমাৰ ঘৰটো। ঘৰটো বনাই মানে সম্পূৰ্ণ হোৱা নাই, তলৰখিনি প্লাষ্টাৰ কৰিব আছে আৰু। এইফালে এইটো ৰুম গুদাম ঘৰ, মানে বস্তু থোৱা হয়। আৰু এইফালে এইটো বান্দা ৰুম। আৰু এইফালে এইটো আমাৰ দেউতাৰ ৰুম দেই। এইফালে খিৰিকীখিনিও মানে দিব আছে, লগাব আছে। এইখন দেউতাই মানে শুৱে। কাৰেণ্টটো নাছিল, সেইকাৰণে মানে আন্ধাৰ হৈ আছে। এইফালে আকৌ আমাৰ ভাইটিৰ ৰুমটো। এইফালে আমাৰ ভাইটি টিকলুটো শুই আছে, আন্ধাৰ হৈ আছে, ভালকৈ দেখুৱাব পৰা নাই, কাৰেণ্টটো নাছিল কাৰণে। ভিতৰৰ ৰুমকেইটা বাৰু মই বেলেগ এদিন আকৌ দেখুৱাম আপোনালোকক, কাৰণ ভালকৈ এতিয়া দেখিব পোৱা নাই কাৰেণ্টটো নথকাৰ বাবে। মানে ঘৰলৈ যাবলৈ খৰধৰ হৈছে যে। এইফালে আকৌ আমাৰ মা ৰুমটো হয়। এয়া আকৌ আমাৰ বেটা বাপেকে মানে খোজ কঢ়াই আছে। এইফালে আকৌ আমাৰ ড্ৰয়িং ৰুমটো দেই। এইফালে আমাৰ এনাই আছেহি। এইফালে গৈ পিনি আকৌ মানে এইটো আকৌ এখন ডাইনিং টেবুল, ভাত খোৱা হয়। ইয়াত মানে এনেই ভাত খোৱা হয় আৰু। এইফালে আকৌ পাকঘৰ। এইটো পাকঘৰ বুলিয়ে ক'ব পাৰি। এইফালে আকৌ আৰু মানে এটা ঘৰ আছে, মানে ইয়াত জুইশালিত ভাত বনোৱা হয়। এইফালে মানে আমাৰ এনাই হয়। এনাই কালি আহিছিল। এইফালে জুইত মানে হাঁহ মাংস বনাই আছে।